দিনটো তেজপুৰত মামা মোৰ বহুত ডাঙৰ সপোন আছে, মোৰ ছিংগাৰ হোৱা সপোন আছে। আপোনাৰ পঢ়া লাগিব জুবিনৰ গান গানে কাৰ গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰলে চেঁচা টোপাল একদম ইয়াত হাৰমনিয়াম গীটাৰ কি আছে? ছাৰ মোৰ এজন ছাৰ আছে, মোৰ হোটেলত কাম কৰে, এওঁ মোক গীটাৰ গিফ্ট কৰিছে। ছাৰ মোক ছাৰ এজনে মৰমত গীটাৰ দৰকাৰ আছে নেকি? আৰু ছাৰ মোক পিয়ানো দৰকাৰ আছে ছাৰ। এতিয়া ছাৰ কিবৰ্ড, ছাৰ কিবৰ্ড এটা কিমান দাম? কিন্তু ভাল আৰ্টিষ্ট হ'ব লাগিব, বিহুত ফাংচন কৰিব লাগিব। অহাবাৰ পালো। ইয়াৰ নামটো কি? শ্ৰী দীপক বড়ো ঘৰ বৰচলা। এতিয়া ইয়াত কোনটো হোটেলত কাম কৰে? আমাৰ চেণ্টাৰ পইণ্ট, ছাৰ চেণ্টাৰ পইণ্ট। দিনটো তেজপুৰত মামা মোৰ বহুত ডাঙৰ সপোন আছে, মোৰ ছিংগাৰ হোৱা সপোন আছে। আপোনাৰ পঢ়া লাগিব জুবিনৰ গান গানে কাৰ গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰলে চেঁচা টোপাল একদম ইয়াত হাৰমনিয়াম গীটাৰ কি আছে? ছাৰ মোৰ এজন ছাৰ আছে, মোৰ হোটেলত কাম কৰে, এওঁ মোক গীটাৰ গিফ্ট কৰিছে। ছাৰ মোক ছাৰ এজনে মৰমত গীটাৰ দৰকাৰ আছে নেকি? আৰু ছাৰ মোক পিয়ানো দৰকাৰ আছে ছাৰ। এতিয়া ছাৰ কিবৰ্ড, ছাৰ কিবৰ্ড এটা কিমান দাম? কিন্তু ভাল আৰ্টিষ্ট হ'ব লাগিব, বিহুত ফাংচন কৰিব লাগিব। অহাবাৰ পালো। ইয়াৰ নামটো কি? শ্ৰী দীপক বড়ো ঘৰ বৰচলা। এতিয়া ইয়াত কোনটো হোটেলত কাম কৰে? আমাৰ চেণ্টাৰ পইণ্ট, ছাৰ চেণ্টাৰ পইণ্ট।